আমি গোটেই ষ্টুডেণ্টছ ইউনিয়ন বনছু আটছু ABMছু নেমছু আৰু এক্স মিলিটাৰী ফ'ৰ্চ আমি সকলোৱে মিলি পেলাই 3 তাৰিখত যে ঘটনা হৈছে 3 তাৰিখ আগষ্টত যে মৰেল পুলিচিং হৈছে তাত যোনে যোনে মেইন কালপ্ৰিট ৰজত মণ্ডল তাৰপিছত ইয়াৰ লগতে মানে যোনে যোনে আছিলে খালি 2জন এৰেষ্ট কৰি পেলাই বেলেগ যোনে আছে দুষ্কৃতিকাৰীবিলাকক এৰেষ্ট কৰা নাই এতিয়ালৈকে আজি 48 আৱাৰ্ছৰ মানে ক্ৰছ হৈ গ'ল 48 আৱাৰ্ছ এতিয়ালৈকে খালি 2জন এৰেষ্ট কৰিছে মেইন মানুহবিলাকক এৰেষ্ট কৰা নাই এইটো আমি ভাবোঁ যে দিছ ইজ দ্য ফেইলিয়াৰ অফ দ্য পুলিচ এডমিনিষ্ট্ৰেশ্যন অফ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আৰু আমি ইয়াৰ কাৰণে আজি প্ৰতিবাদ কৰিবলৈ আৰু প্ৰটেষ্ট কৰিবলৈ বাধ্য হ'ল চবে ষ্টুডেণ্টছ ইউনিয়ন বিভিন্ন কমিউনিটিজ পৰা যিমান ষ্টুডেণ্টছ ইউনিয়নবিলাক আছে এই যে বাৰ্বেৰিক এক্ট যোনটো 3 তাৰিখত হ'ল মৰেল পুলিচিং হ'ল মানুহ লাঠি ভাঙাই কিনে মাৰিছে যোনটো এইটো কোনেও মানে সমাজত আমাৰ সমাজত কোকৰাঝাৰৰ সমাজত আৰু BTCৰ সমাজত কোনেও মানে কমিউনিটিৰ ষ্টুডেণ্টছ ইউনিয়ন বা কমন পাব্লিকবিলাকে সহ্য কৰিব পৰা নাই সবৰে দুখ লাগিছে এইটো ইয়াৰ কাৰণে আজি হাজাৰ মানুহ আহি পেলাই ইয়াতে প্ৰটেষ্ট কৰিছে আৰু DC আমাৰ অনাৰেবল DC কোকৰাঝাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট যোনে আছে ডেপুটি কমিশ্যনাৰ তাক আমি মেমৰেণ্ডাম দিব আহিছোঁ ইয়াতে আৰু আমি আমাৰ 5টা ডিমাণ্ড আছে ফাৰ্ষ্ট ডিমাণ্ডটো হ'ল অল দ্য কালপ্ৰিটছ যোনে ইয়াতে জড়িত আছে মৰেল পুলিচিঙত ইহঁতে এৰেষ্ট হ'ব লাগে ছেকেণ্ড ডিমাণ্ড আমাৰ এই যে কেছ চলি আছে এতিয়া এই কেছটো according to the Atrocities Act Scheduled Caste and Scheduled Tribe Prevention of Atrocities Act 1989 ইয়াৰ আণ্ডাৰত কেছটো চলিব লাগিব আৰু যোনে ফেমিলি মানে ভিক্টিমছবিলাক কিবা হৈছে আঘাত হৈছে ইহঁতক কম্পেনচেশ্যন দিব লাগিব আসাম গভৰ্ণমেণ্ট আৰু BTC গভৰ্ণমেণ্টে আৰু আমাৰ ফ'ৰ্থ দাবীটো হ'ল যে এনেকুৱা মব লিঞ্চিং আৰু কেতিয়াও ফিউচাৰত আমাৰ ডিষ্ট্ৰিক্টত বা আমাৰ BTC এৰিয়াত নহয় ইয়াৰ কাৰণে এৱেৰনেছ কেম্পেইন ল'ব লাগিব আমাৰ ছাত্ৰ সংগঠনক লৈ পেলাই আমাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে ছাত্ৰ সংগঠনক লৈ পেলাই এইটো এৱেৰনেছ কেম্পেইন ল'ব লাগিব মব লিঞ্চিঙৰ এগেইনষ্টত আৰু মৰেল পুলিচিঙৰ এগেইনষ্টত আৰু ফিফথ আমাৰ এটা দাবী আছে যে আমাৰ 1989 যোনটো এক্ট কনষ্টিটিউশ্যন দ্বাৰা আমাৰ যোনটো পাছ হৈছে শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবছ প্ৰিভেনশ্যন অফ এট্ৰচিটিছ এক্ট 1989 সেই এক্টৰ মুতাবিক কিছুমান ক্লজ আছে যাত এৱেৰনেছ কেম্পেইনিঙৰ কাৰণে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত ফাণ্ড আহে সেই ফাণ্ডটো আজিলৈকে ইউটিলাইজ হোৱা নাই ইয়াৰ কাৰণে যিমান ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন আছে ইহঁতৰ লগত আলোচনা কৰি পেলাই আমাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে সেই ফাণ্ড দ্বাৰা এৱেৰনেছ কেম্পেইনিং অফ এট্ৰচিটিছ এক্ট এইটো গাঁৱে গাঁৱে গলি সব জায়গাত এইটো এৱেৰনেছ কেম্পেইনটো কৰিব লাগিব এইটো আমাৰ ডিমাণ্ড ধন্যবাদ डिजिटेल बड' निउसनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस वेब पर्टेल सुखु दुखुनि समाव खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोदों डिजिटेल बड' निउस खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं नं 6901559919 उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस